মৰ্নিং আমি ৰাতিপুৱা ফুৰিব আহি পাই গ'লো শিৱ মন্দিৰ। আৰু ইয়াতে শিৱ পূজা বহুত ডাঙৰকৈ হয়। যেতিয়া মানে শিৱ পূজা হয় ন, তেতিয়া ইয়াত ডাঙৰকৈ হয়। আৰু ইয়াতে দুইফালে দুটা ষাঁড় গৰু আছে। আমাৰ ওচৰতে হয়, বৰ বেছি দূৰ নহয়, কিন্তু খোজকাঢ়ি আহোঁতে এইখিনি আহি পালোহি। যিহেতু এতিয়া ৰাতিপুৱাৰ সময়, গতিকে ভিতৰত নোসোমাওঁ। দুদিনমান পিছত আহিম ইয়াতে আৰু আপোনালোককো। আৰু এতিয়া ঘৰলৈ ৰিটাৰ্ণ হৈ আছোঁ আমি। সময় এতিয়া ৰাতিপুৱাৰ 5টা। প্ৰথমতে শিৱ মন্দিৰত গ'লোঁ, আপোনালোককো মই বাহিৰৰ পৰা ভিউ দিলোঁ। এতিয়া ঘৰলৈ যাওঁ আৰু ঘৰত লগ পাম আপোনালোকক। আজি কমেও 1.5 ঘণ্টামান আমি খোজকাঢ়িলোঁ আৰু এতিয়া চাগে সময় 6:30মান হ'ল। দেখিছোঁ দাঁতত কিছুমান হালধীয়া কালাৰ আহিছে পানীৰ। আহি থাকে এইবিলাক সপ্তাহত। মই কি কৰোঁ, নিমখ, তাৰপিছত নেমুৰ ৰস আৰু মিঠাতেল মিক্স কৰি দাঁতত যেতিয়া মই মাজো ন, তেতিয়া সেইটো মই মিহলি কৰি লওঁ। সেইদিনা কলগেট হয়তো অলপ আগতে ইউজ কৰি লওঁ, পিছত তেনেকৈ নিমখ তেলৰ যিটো পেষ্ট কৰি লওঁ সেইটো লগাওঁ। আৰু আপোনাৰ যদি এনেকুৱা ধৰণৰ প্ৰব্লেম আছে বা দাঁতৰ কালাৰ অহা আছে, কিছুমানৰ লক্ষ্য কৰিবচোন দাঁত ফুলা হয় আৰু কিছুমানৰ দাঁতৰ খিৰখিৰণি বুলি এটা বেমাৰ আছে। তেনেকুৱা বেমাৰবিলাকতো আপুনি এইটো মিঠাতেল নিমখৰ নেমুৰে মিক্স কৰি লগাব পাৰে। কিছুমানে আগতে কি কৰিছিলে, দাঁতৰ বিষত বকুল চুবাব দিয়ে, মুখ গোন্ধ আদি, কিছুমানৰ মুখৰ গোন্ধ থাকে। তেনেকুৱা প্ৰব্লেমবিলাকত বকুল আৰু আগতে মানুহে কি কৰিছিলে, যেতিয়া আজিৰ পৰা কিমান বছৰমান আগত আৰু বেছিভাগে এঙাৰ ব্যৱহাৰ কৰিছিলে। আৰু আমিও এঙাৰ ব্যৱহাৰ কৰিছিলোঁ। কলগেট কৰাৰ আগমুহূৰ্তত আমি এঙাৰেৰে দাঁত মাজিছিলোঁ। আৰু আজিকালি বহুতে এঙাৰ চিনি নাপায়। ময়ো এতিয়া এঙাৰ দেখিবলৈ নাই। গতিকে কেয়াৰ এনেকৈও কৰিব পাৰি নেমুৰে। পচতীয়াৰ ঠাৰিডালেৰেও দাঁত মাজিব পাৰি। বেমাৰ আদিবোৰৰ পৰাও, দাঁতৰ যিবিলাক সমস্যা থাকে সেইবিলাকৰ পৰাও আপুনি পৰিত্ৰাণ পাব পাৰে। এতিয়া মোৰ দাঁতকেইটা চিকচিকীয়া কিছু হৈছে। ধৰক আৰু ক'ৰবাত 2 দিনমান যদি মই সেই পেষ্টটো লগাওঁ, তেতিয়া দাঁতকেইটা আৰু ভাল হ'ব। তাৰমানে কি হয়, পানীৰ অলপ কালাৰ আছে ইয়াতে, গতিকে কালাৰটো আহিছে বাৰু। যিয়ে নহওক, এতিয়া চাহ বনাব লাগিব। সময় ৰৈ থকা পানী বনাব লাগিলে এওঁ চুজি খাব বিচাৰিছে। আজি চুজিখিনিত মাত্ৰ চেনি আৰু পানীৰে বনাম, গাখীৰ নাই। আৰু কাজু কিচমিচ দিব মানা কৰিলে তেওঁ। বৰফি টাইপ কৰি বনাব দিছে, চুজিৰ টুকুৰাকৈ কাটা। মই উপমা বনাব বিচাৰিছিলোঁ আৰু এতিয়া চেনিখিনি দি দিলোঁ। আৰু চুজিৰ এই ৰেচিপিটো সকলোৱে জানে। অকণমান পানী দি এইখিনিও ভালদৰে লৰাই, যিখন কাটিব পৰাকৈ, চুজিখিনি কাটিব পৰাকৈ পানী দিছোঁ, যাতে বৰ বেছি পানী নহয়। আৰু উপমা যদি বনোৱা হয় তেতিয়াহ'লে পানী ইয়াতে বৰ বেছিকৈ দিয়া হয়, আৰু ইয়াতে এতিয়া বেছি নালাগে। আৰু ঘিউ অলপ দি এইখিনি কাঁহীত নমাই ল'ম। Itu gila ya. Iya.
ধৰি পানী দিয়াই নাই, পাহৰি গৈ আছিলোঁ। ইয়াৰ অৱশ্যে পৰহি দিছিলে, কালি আৰু আজি দিয়া নাই, এতিয়া দি লওঁ। এইবিলাকত বেছি অৱশ্যে পানী দিব নালাগে, লাকি বাম্বু। আৰু এইটো ইয়াতে পানী বহুত দিব লাগে এইডালত। তাৰপিছত এইডালত মানি প্লাণ্টডাল এইফালে গৈছে, এইখিনি সেইদিনা বতাহ বৰষুণত উভালি গ'ল। কি হয় নাজানো, বাচে নে মৰে। এতিয়া বাকীখিনি দি লওঁ।